বন্ধুসকল আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। ডাইৰেক্ট এতিয়া আৰু বৰদৰ টাউনত পইচা 10 টকা এটা দি পিনি সেৱা কৰি পিনি এতিয়া গৈ আছোঁ আৰু এতিয়া আৰু ডাইৰেক্ট এইটো এতিয়া ডিপুত গৈ পিনি আৰু 1000 টকা তেল ভৰাইছোঁ আৰু ভিতৰত হেৰি হৈ থাকে গেছ হৈ থাকে আৰামত যাব বহি যাম গেছটো আহি থাকে যাব নিজে গাড়ী যাব ফুল খাব নে অকল ফুল ন অ'কে গাইছ আমি এতিয়া ফুল কৰি দিলোঁ ইয়াত ফাইনেলি এতিয়া কণিকৰ চাৰিআলি পাই গ'ল আৰু কণিকৰ চাৰিআলিৰ পৰা এতিয়া গৈ আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো ক'ত ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ আৰু এইটোৱে আৰু কণিকৰ চাৰিআলিৰ পৰা এইটো জগন্নাথ মন্দিৰ ওলাব পাৰে ডাইৰেক্ট আৰু বাইকৰ চাউণ্ডটো শুনি কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা। এইটোৱে আৰু জগন্নাথ মন্দিৰ যোৱা ৰাস্তাটো কণিকৰ চাৰিআলিৰ পৰা। চ' গাইছ এতিয়া চাহ খালোঁ আৰু এতিয়া ডাইৰেক্ট ইয়াৰ পৰা ওলাম বুলি ভাবিছোঁ আৰু চাহ খাই পিনি আৰু ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আমি যি যি বস্তু দেখাব পাৰিম আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। ফাইনেলি আৰু এতিয়া চলাই আহি গ'লোঁ আৰু ডিগবৈ হাই ৰোডত আৰু পালোগৈ আৰু এতিয়া ডিগবৈৰ অলপ ভিউ পইণ্টটো দেখাম বুলি ভাবিছোঁ আৰু চাই লওক কেনেকুৱা আছে চাই থাকক ভিডিঅ'টো শেষলৈ দেখাই গৈ আছোঁ আৰু এতিয়া ডিগবৈ আসামত বেছি চাহ ফেমাছ চাওক চাহপাত ইমান মজাকৈ চাহ ভিউ ইমান মজা আছে জেগাডোখৰ কি কবি মজা বে আসাম মে চাহ কা বাগানে। Guys, oh my god, guys, पहाड़ से बीजी से हम तो बड़ी का विदास बात हो पहाड़ पे देखो ओए
ফাইনেলি গাড়ীটো গাড়ীটো কেনেকৈ মাৰি পিনি গুচি গৈছে পানী মানে পূৰা লং পেণ্টত তিতি গৈ একে ক'বই নালাগে আৰু একেবাৰে গাড়ীটো এনেকৈ চলাই গৈছে। ফাইনেলি এতিয়া মামাহঁতৰ ঘৰত পালোঁ আৰু এতিয়া মোৰ লগত আছে ৰাখিবল আমাৰ ল'ৰা হয়। এতিয়া ভাত চাত খালোঁ আৰু এতিয়া অলপ ফুৰিব যাম।